माखासे मावथांखिफोर लुफुंनो थाखाय अन्थाइ खाम्फा गायसनदों बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारिया। बिजनियाव हाग्रामा महिलारिया ट्रेडिशनल फुड पार्क लुफुंनो अन्थाइ खाम्फा गायसनदों। चिरां जिल्ला बिजनी बलामगुरियाव बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारिया ट्रेडिशनल फुड पार्कनि अन्थाइ खाम्फा गायसनदों। बारग' गाहाय खुंगिरि प्रमद बर'नि खुंथायनि समाव लाजानाय बे बिथांखिखौ गोनांथि नोजोर लानानै ट्रेडिशनल फुड पार्क लुफुंनो सिगांदों हाग्रामा महिलारिया। ट्रेडिशनल फुड पार्क সেই প্ৰজেক্টটো হ'ল আগত চৰকাৰৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু পইচা চেংচন হোৱা নাছিল। তেওঁলোক সেইটো ভাল হ'ব বুলি ভাবি আমি সেই প্ৰজেক্টৰ এগেইনষ্টত পইচাটো চেংচন কৰিব দিছে গভৰ্ণমেণ্ট অফ আছাম বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তো পইচা আহিছে সেইকাৰণে আমি এইটো ফাউণ্ডেশ্যন দিছোঁ। आसाम सरकारनि जर'खा जौगाखां बिथांखिनि गेजेरजों लुफुंजानो गोनां बे बिथांखिनि अन्थाइ खाम्फाखौ गायसनदों बिटिसिनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिया। मख'नो गोनांदि बे फुड पार्कखौ 2025-26 बोसोरनि सिगाङाव जौगाखां बिथांखिनि बाहागो महरै लुफुंनाय जागोन। ट्रेडिशनल फुड पार्कआव दोरोङारि जाग्रा आदार दिहुननाय जागोन होनना मिथिहोदों बिथां हाग्रामा महिलारिया। आरो गुबुन फारसेथिं एसआरनि सायाव बिथाङा बुङो दि एसआरआ गोनांथि गैया। 2003 मायथाइयाव बिटिसिनि गोरोबथा जानाय समाव थानाय गासैबो थागिरिया बयबो बिटिसिनि थागिरि। ट्रेडिशनल फुड पार्क সেই প্ৰজেক্টটো হ'ল আগত চৰকাৰৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াই এইবিলাক প্ৰজেক্টটো স্কিমটো ধৰা হৈছে কিন্তু পইচা চেংচন হোৱা নাছিল। তেওঁলোক সেইটো ভাল হ'ব বুলি ভাবি আমি সেই প্ৰজেক্টৰ এগেইনষ্টত পইচাটো চেংচন কৰিব দিছে গভৰ্ণমেণ্ট অফ আছাম বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তো পইচা আহিছে সেইকাৰণে আমি এইটো ফাউণ্ডেশ্যন দিছোঁ। তো ফুড পাৰ্ক বুলি ক'লে চবে বুজি পায় এইটো ট্ৰেডিশনেল ফুড পাৰ্ক। ট্ৰেডিশনেলি আমাৰ অঞ্চলত যিখিনি খোৱা বস্তু উত্থাপন হয় ইয়াৰ ওপৰত প্ৰচেছ কৰি খোৱা বস্তু আকৌ বনোৱা। তো সেইটো গভৰ্ণমেণ্টে চলাব যদিও নোৱাৰে আমি কৈছোঁ যে PPP মডেলত প্ৰাইভেট কোম্পানীৰ লগত আলোচনা কৰি সেইটো আমি লিষ্টত দিব লাগিব। চৰকাৰ চলাব ক'লে সেইবিলাক খুব কঠিন আৰু লাষ্টিং নহয়। সেইকাৰণে PPP মডেলত যদি কৰিব পাৰে বা আসাম গভৰ্ণমেণ্ট বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যদি আমাক এলাউ কৰে তেতিয়া সেইটো লাষ্টিং হ'ব। নহ'লে আমি গভৰ্ণমেণ্টে চলাব লাগে বুলি ক'লে মেন পাৱাৰৰ বিৰাট প্ৰব্লেম। মেন পাৱাৰ আমাৰ এনেকুৱা দিব পৰা কেপাচিটি নাই। কথা সেইটোৱে। সেইকাৰণে আমাৰ হাতত ল এণ্ড অৰ্ডাৰ নাই, ইলেকশ্যনৰ কিবা পাৱাৰ ফাংচন আমাৰ হাতত নাই। আমি কৈছোঁ চিফ মিনিষ্টাৰ ডাঙৰীয়াক আমি কৈছোঁ যে BTC চুক্তি 2003 10 ফেব্ৰুৱাৰীটো যদি সন্মান দি পেলাই আমি কাম কৰিব লাগিব বা আমি BTCয়ে কাম কৰিম। তো ইয়াৰ ক্ষেত্ৰত ইয়াত এছআৰৰ কোনো প্ৰয়োজন নাই। আমাৰ 2003 চনৰ 10 ফেব্ৰুৱাৰী যিটো চুক্তি এইটো এটা আইনগতভাৱে পাছ হৈ গ'ল পাৰ্লিয়ামেণ্টত। তো ইয়াৰ এছআৰ বা কিবা কিবি মোৰ হিচাপত লাগু হ'ব নালাগে। 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ যিটো চুক্তি সেইটো এনেকুৱা আইন যে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা। এই হিচাপত এইটো সন্মান জনাই ইয়াত এছআৰৰ প্ৰয়োজন বুলি আমি ভাবা নাই। সেইকাৰণে আমি চেঞ্চাৰক ৰিকুৱেষ্ট কৰিছোঁ পাছ হৈছে। UPPL এনেকুৱা ৰণদংগা না কি কয় এইবিলাক কৰিবৰ কাৰণে মেন পাৱাৰে নাই এতিয়া।
কোনটো বিধানসভা হ'ব 26-ৰ নিৰ্বাচনটো বেছি দিন নাই কি কয় এপ্ৰিল মাহত হ'ব লাগে কথা সেইটোৱে